Hey guys, good afternoon. মই জ্যোতিষী খাই আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ধেমাজিত বহুত দিন ধৰি বৰষুণ দি আছে। এসপ্তাহমান হ'ল বৰষুণেই দি আছে, মানে আমনি লাগি গৈছে বৰষুণ যাবৰ পৰা। বিহু পাইছেহি ইফালে। বিহুৰ সময়ত এনেকুৱা বতৰ কৰিলে ভাল নালাগে। পূৰা ঠাণ্ডা পৰিছে, বতাহ মাৰি আছে। আজি অকণমান ভাল হৈছে বতৰটো, চ' ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। ঠাণ্ডা পৰিছে যিহেতু, এনেকুৱা বতৰত স্পাইচি কিবা এটা খাব মন যায় ন। ভাবিলোঁ ছাগলী মাংস বনাম। আপোনালোক সকলোৱে ছাগলী মাংস বনায়, তথাপিতো মইনো কেনেকৈ বনাম বিকল্প তাকে দেখাম আজি। কিন্তু এইটো ছাগলী মাংস বনোৱাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাম। বসন্তৰ ছিজন, এইটো সময়ত ভাল লাগে, ফুল ফুলে, ধুনীয়া ধুনীয়া ফুল ফুলে এইটো ছিজনত। আমাৰ ঘৰতো তেনেকৈ কেইটামান ফুল ফুলিছে, অলপ ফুল ফুলিছে, সেইখিনি আপোনালোকক দেখাই দিওঁ ভাবিলোঁ। ভাল লাগে ফুলখিনি দেখি, চ' ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। ব'লক তেন্তে আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি চাওকচোন, ইমান ভাল লাগিছে, য়েল্লো কালাৰ হয়। এইখিনি ফুল এইটো ছিজনতে ফুলে, বেলেগ টাইমত নুফুলে। এইটো ফুলটোৰ নাম মই নাজানো, কিন্তু মানে পাপাহঁতে কয় মানে এইটো ভাটৌ ফুল বুলি। কিন্তু ভাটৌ ফুলৰ কালাৰটো এইটো নহয়, হয়নে নহয় নাজানো, কিন্তু ভাল লাগিলে সেইকাৰণে আপোনালোকক দেখাই দিলোঁ। এইখিনি ফুল আগতে মই আপোনালোকক দেখাইছোঁ এদিন এটা ভিডিঅ'ত, সৰু ভিডিঅ' দিছিলোঁ, শ্বৰ্ট ভিডিঅ', তাত দেখাইছিলোঁ। তথাপি ইমান ধুনীয়াকৈ ফুলি আছে চাওকচোন, সেইকাৰণে আজিও দেখাই দিলোঁ। এইটো মোৰ সকলোতকৈ প্ৰিয় ফুল, কপৌ ফুল। ইমান ধুনীয়াকৈ ফুলি আছে চাওকচোন, ভাল লাগে ন। গোন্ধটোৱে কিমান ভাল লাগে কপৌ ফুল। চ' এতিয়া বলক যাওঁ পাকঘৰলৈ, মই ছাগলী মাংস বনাম আৰু আপোনালোকক দেখাই যাম। তেজপাত লৈছোঁ আৰু পিঁয়াজ এটা কাটি লৈছোঁ, আৰু এটা আলু কাটি লৈছোঁ, আৰু এফালে পিঁয়াজ দুটা আৰু নহৰু এটা গ্ৰাইণ্ড কৰি লৈছোঁ, লং ইলাচি লৈ লৈছোঁ। আৰু ইয়াত মছলা মিক্স কৰি লৈছোঁ, চব মছলা, গৰম মছলা, মিট মছলা আৰু ৰেড চিলি পাউডাৰ, ধনিয়া, জিৰা এনেকৈ মিক্স কৰি লৈছোঁ মছলাখিনি। আৰু এইফালে মই বিলাহী আৰু জলকীয়া দুটা গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া ব'লক তেন্তে আজি মই ছাগলী মাংস বনাম, দেখাম আপোনালোকক কেনেকৈ বনাম। মই ছাগলী মাংস কুকাৰত বনাবলৈ লৈছোঁ, আৰু কুকাৰটো অলপ টাইম গৰম হ'ব দিম। তাৰপিছত ইয়াতে এতিয়া মিঠাতেল দি দিম। দুটা দি দিম। তাৰপিছত পিঁয়াজখিনি দি দিম। এইখিনি গল্ডেন ব্ৰাউন কালাৰ অলপ অলপ আহিছেগৈ, এনেকুৱা জোখতে মই এতিয়া যিখিনি গ্ৰাইণ্ড কৰি থৈছিলোঁ নহৰু, আদা আৰু পিঁয়াজৰ পেষ্ট, সেইখিনি মই ইয়াতে দি দিম।
মোৰ পুৰা চৰ্দি লাগি আছে দেই। অকণমান সময় এতিয়া মই ভাত পানীখন দি থ'ম, এইখিনি অকণমান ভালকৈ সিজি যায়। এইখিনি এতিয়া ভজা হৈ গৈছে, নহৰু কেঁচা গোন্ধটো গৈছে এনেকৈ হোৱাতে মই এতিয়া ইয়াতে মাংসখিনি দি দিম। নহৰু কেঁচা গোন্ধটো গৈছে এনেকৈ হোৱাতে মই এতিয়া ইয়াতে মাংসখিনি দি দিম। দি দিম। এইখিনি মই এতিয়া অকণমান সময় ঢাকোন দি ভাজি কৰিম। দিব দিম অকণমান ঢাকোন দি। এতিয়া মই ইয়াতে গ্ৰাইণ্ড কৰি থোৱা জলকীয়া আৰু বিলাহীখিনি ইয়াতে দি দিম। মছলাখিনি অকণমান ভালদৰে মিক্স হ'ব দি তাৰপিছত মই ইয়াতে পানী দি দিম। পানীখিনি ওলাইছে, পানীখিনি ওলালে মানে পানী ওলাই চাগে ন আৰু অকণমান দি দিওঁ পানী হৈ যাব। আৰু এয়া মোৰ ৰেডি হৈ গ'ল ছাগলী মাংস। এনেকুৱা বতৰত মাংস খাই খুবেই ভাল লাগে নহয় জানো। মোৰ ভিডিঅ'টো কেনে পালে জনাব, যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।